গুড মৰ্ণিং ৰাইজসকল। বহুত টোপনি লাগিছে, চকু যে মেলিবই পৰা নাই, কিন্তু উপায় নাই। আজি বাইকৰ ছাৰ্ভিচিং আছে, মানে নতুন বাইকখনৰ, তো মানে যাবতো লাগিবই। আৰু ইমান বেছি টোপনি লাগিছে, তাৰমানে বাজিছা নটাই, কিন্তু টোপনি ইমান লাগি আছে কাৰণ কালি ৰাতি শুৱা বহুত বেছি দেৰি হ'ল। আৰু আজি ৰাতিপুৱা সোনকালে সাৰ পাই গ'লোঁ 4-5টা মানতে। তো তেতিয়াৰ পৰা মানে টোপনি অহাই নাই, একদম কিবা লাগি গৈছে, মানে মাথা চাথা বিষাই গৈছে। উঠিলোঁ, সেইকাৰণে গা পা ধুই কৰি ৰেডি হ'লোঁ ছাৰ্ভিচিঙলৈ যাবলৈ। আৰু সি ওলাই মানে গা ধুব গৈছে, আহি ওলাই কৰি ভাত খাই যাম আৰু। চাহ তাহ খাই ল'লোঁ, মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া ভাতটো খাই দিম আৰু, মানে যাম যেতিয়া আৰু ভাতটো খাই পেলাই যাম। হ'ল যেতিয়া ভাত, মানে মটৰ ঘুগনি বনাইছে মায়ে, আৰু মটৰ ঘুগনি আমাৰ ইয়াৰ বহুত বেছি ফেভৰেট হয়। তো মটৰ ঘুগনি বুলি কোৱা লাগিলে খাম হ'ব দিয়া, তুমি ভাতকেইটা খাই ল'বা। আৰু তেতিয়া দিনটোলৈ চিন্তাও নাথাকে যিটি খালেও। এনেই মই ঘৰত যেতিয়া থাকোঁ বা হেৰি কৰোঁ, তেতিয়া মই ভাত নাখাওঁ মৰ্ণিং টাইমত। আৰু অলৰেডি মই চাহ তাহ খালোঁ বাৰু, তো তেতিয়া কিবাকিবি অ'টছ কিবাকিবি খাই দিওঁ, আৰু মই এবাৰেই দিনত ভাত খাওঁ। তো সেইটো বস্তু কেতিয়াও খেলি মেলি নকৰোঁ। খেলি মেলি যদি হৈ গ'ল, মোৰ পেটৰ প্ৰব্লেম হৈ যায়। লাগিলে মই ভাতেই খাই দিওঁ, ৰাতিপুৱা এবাৰ ভাত খাওঁ, দুপৰীয়া যদি এবাৰ ভাত খাই দিলোঁ, ৰাতিও যদি এবাৰ ভাত খাই দিলোঁ, মোৰ পেটৰ প্ৰব্লেম হৈ যায়। মানে হেৰি কৰিব নোৱাৰে, লোড কৰিব নোৱাৰে। তো মই এবাৰেই ভাত খাওঁ। আৰু কিন্তু ক'ৰবালৈ যেতিয়া যাওঁ, ৰাতিপুৱা যেতিয়া ভাত খাই দিওঁ, দুপৰীয়া নাখাওঁ। দুপৰীয়াতে যিটো বস্তু চলি যায় আৰু, তেতিয়া আৰু প্ৰব্লেম নাই আৰু। মানে মুঠতে এবাৰ খাওঁ আৰু, ৰাতিটো মিলাই দুবাৰ হয় আৰু। অলপ নিজকে মানে বিয়া চিয়া হ'লোতো, নিজৰ বডিটো অলপ কেয়াৰ কৰি ৰাখোঁ আৰু, ছোৱালী হয় যেতিয়া। তো এয়া আৰু, তো ভাত চাত খাই কৰি লগ পাইছোঁ। হে চুনু বাই বাই। যাব অশান্তি লাগে, ক্ৰছযোৰকে পিন্ধি আছোঁ। তো এতিয়া আমি আহি পাই গ'লোঁ ৰয়েল এনফিল্ডত। তো বাইকৰ ছাৰ্ভিচিং আছিল যিহেতু, এতিয়া ছাৰ্ভিচিং কৰিবলৈ আহিছোঁ। এতিয়া বাজিছে 11টা। আজি ফ্ৰী ছাৰ্ভিচিং আছিলে, আৰু বহুত বেছি ইয়াত পানী আছিলে আগফালে। চ' আজিয়ে মাতিছিলে, এইকেইদিন সেইটো কাৰণে আহিব পৰা নাছিলোঁ। সেয়া এতিয়া বহি আছোঁ ভিতৰত, আৰু কিমান নম্বৰত পৰিছে ঠিক নাই, বহুত দেৰি হ'ব চাগে। ভিতৰত বহি বহি আমনি লাগি গৈছে, ইমান দেৰি হ'ল। চ' বাহিৰলৈ ওলাই আহিছোঁ, আৰু এইটোৱেই ৰয়েল এনফিল্ডৰ ডিলাৰ। আৰু পিছফালে এইয়া সোমাই গৈ পেলাই কি লাষ্টৰ ঘৰটোত ছাৰ্ভিচিং কৰে। আৰু কেইটা বাজিল জানেনে ৰাইজসকল? এতিয়া বাজিছে 3টা। সেই 11টা বজাৰ পৰা ৰখি আমনি লাগি গৈছে। ইমান টাইম ৰখিছোঁ, এতিয়ালৈকে হোৱাই নাই, সিহঁতে খাব গ'ল। মানে কিবা লাগিছে, সেইকাৰণে এনেই ভিডিঅ' এটা বনালোঁ। আৰু কি কৰিম আৰু, কথা ক'ব এলাহ লাগিছে কাৰণে জাষ্ট নৰ্মেলি ভিডিঅ'টো কৰিছোঁ। এইয়া বাইক আহি পাই গ'ল, ধুনীয়াকৈ ৱাছ কৰি দিলে। ধুনীয়াকৈ মানে কি ঠিক ঠাক আৰু, ইমানো নহয় কাৰণ ফ্ৰী ছাৰ্ভিচিং আছিল যিহেতু। আৰু 70 ৰুপিজ এটা ল'লে বাৰু, কেছ নাই বাৰু সেইটোত, কিন্তু ছাৰ্ভিচিংটো কৰি দিলে যে ফ্ৰীকৈ, সেইটোৱে ভাল লাগিল। আৰু বাকী আৰু পে'মেণ্ট কৰিব লাগিব ছাৰ্ভিচিং। আৰু এইয়া আমাৰ আহি গ'ল তেখেত। এতিয়া বহুত বেছি ভোক লাগিছিল, চ' এয়া আহি গ'লোঁ আমি ভাইটি হোটেললৈ। ভাইটি হোটেলখন কেইদিনমান আগত দেখিছিলোঁ, নতুনকৈ বনাইছে, 6মাহমান হৈছে নেকি। আৰু এয়া দেখিছেনে কিমান মানুহ, শুনিছোঁ ইউটিউবে দিছিলে। আৰু চ' ভাবিলোঁ আমি দুটাই খাই চাওঁ। এয়া থালি দিছে, এয়া মানে কি ষ্টাৰ্টিংহে, এণ্ডিঙলৈকে আপোনালোকে আচৰিত হৈ যাব, ইমানেই বস্তু দিয়ে। চ' সকলো মানুহ আহে, এতিয়া মানে গম পালোঁ খাই পেলাই, বিৰাট ধুনীয়া। আহিব সকলো। এতিয়া ঘৰলৈ আহি আছোঁ, আৰু ভিডিঅ' কৰিবলৈ গাত ধৈৰ্য নাই, বহুত গাটো বেয়া লাগিছে, দেৰি হৈ গ'ল। চ' আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।